পুনৰবাৰ মোৰ চেনেলত অনিতা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপুনি সকলো ভালে আছে। তেনেহ'লে আহকচোন আজি হোলীৰ বিশেষ দিনটো আমিনো কেনেকৈ পালন কৰিলোঁ চাওঁ আৰু আপোনালোক সকলোকে হোলীৰ শুভেচ্ছা জনালোঁ। হেপ্পী হোলী। কামিলা ছোৱালী পুইলে বনাছ পুইলে ইয়াত চানা দাইল বইল কৰিছোঁ। এয়া গৰম গৰম ৰুটি ফাৰ্ষ্ট চেফ ময়ূৰী এয়া লেজিতকৈ লেজি বাইদেউ আজি ৰুটি বনাইছে। মই দন্দুৰিও আপুনি শুনিছেনে? এয়া বাথৰুমৰ পৰা গান গাই থাকক, আপোনালোকে শুনি থাককচোন। এনেকৈ হাততেও ৰুটি বনাব পাৰে আমাৰ ছোৱালী। আপোনালোকে পাৰেনে? নিশ্চয় নোৱাৰে। আমিতো মাল্টি টেলেণ্টেড, আমিতো পাৰোঁৱে। এই কুকাৰ জলদি চিটি মাৰ। এয়া আৰু এখন ৰুটি হ'বলৈ গৈ আছে। চক ইমান ভুল ৰুটি আমাৰ ছোৱালীয়ে বেলিছে। জুইৰ লগত খেলা কৰি আছে এতিয়া। কিবা এটা কয়। ৰুটি বেলি বেলি গান এটাকে গাই দে। এই তুমি ইমান ধুনীয়া, তোমাৰ মুখখন ইমান চোকা, সেইকাৰণে দেখাইছোঁ। এয়া আদা আৰু নহৰু পিচি থোৱা হৈছে। এয়া আমি চানা দাইল বনাম তাত দিবলৈ। এয়া চিটি মাৰিবলৈ আৰম্ভ কৰিছে আৰু চানা দাইলত দিবলৈ কেইখনমান নৰসিংহ পাত দি দিলে খুব ভাল লাগে নহয় জানো? তাৰ বাবে এয়া নৰসিংহ গছ আছে আমাৰ হোষ্টেলতে, সেয়া কেইখনমান ছিঙি লৈ যাওঁ আৰু এয়া সেয়া বিলাহী আৰু নৰসিংহ পাত ছিঙি আনিছিলোঁ যে, সেয়া দি দিছোঁ অলপ কালাৰটো দিবলৈ। ধুনীয়াকৈ ভাজ খাই গৈছে। এতিয়া মছলাও তেল অকণমান এৰিবলৈ আৰম্ভ কৰিছে। তেল প্ৰায় নাই, কমকৈ দিছিলোঁ। এতিয়া আমি অকণমান ৰখাই দি এতিয়া আমি এইখিনি দি দিছোঁ। ইয়াতে অলপ পানী দি লওঁ। এতিয়া ইয়াতে মিক্স কৰি দিওঁ। বেচন আছিলে নে আনি থোৱা? কাৰণে কেঁচা জলকীয়া দি দিছোঁ। কেঁচা জলকীয়া দিলে গোন্ধটো বহুত ধুনীয়া ওলায়। আপোনালোকে নিজৰ জোখমতে কেঁচা জলকীয়া দিব পাৰিব। চাওকচোন কালাৰটো কি ধুনীয়া হৈছে, ডাঠো হৈ গ'ল। চাওক কেঁচা জলকীয়া দি দিয়া হৈছে, কি ধুনীয়া গোন্ধ এটা আহে ওপৰত দি দিলে, লগতে মান ধনিয়া। আজি আৰু হোলী বিশেষ বুলি এয়াই।
লগতে কি হৈ গ'ল ওচৰৰ ল'ৰা ছোৱালী এগালমান আহি হোলী লগাই দিলে এতিয়া আমাৰ